মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালো। সকলো পুৰা ফূৰ্তি কৰক, ধুনীয়াকৈ হাঁহ বক কি খবৰ? আশা কৰো সকলো ভালে আছে। একদম পুৰা এইফালে বিহুৰ কাৰণে চাওক মাছ মাৰিবলৈ পুৰা এইবিলাক দেখিছে, মাছ মাৰিবলৈ কাৰণে গোটেই পানী নামি এইফালে ঘৰতে পুখুৰী আছে যিহেতু একদম মাছ লাগে কেনেকুৱা ডাঙৰ সৰু ধুনীয়াকৈ গম পাব। এইফালে চাওকচোন পুৰা ঠাণ্ডাখনত পানী নামিবলগীয়া আছে, পিঠখিনি পেলাইছে আৰু এইফালে চাওকচোন ধুনীয়াকৈ মাছখিনি একদম ধৰিব পাৰিছেনে? একদম মাছবিলাক দেখি মন মানে ইমান ভাল লাগি গৈছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। আৰু এইফালে ডাঙৰ মাছজনী এজনী লাগিলে চাওকচোন, সেইজনী নলগা হয় মানে সকলোৰে মনটো বেয়া লাগিল হয়। একদম ডাঙৰ মাছ খাবলৈ মন মানে এইফালে চাওকচোন, বেলেগৰ ইয়াতকৈ ডাঙৰ মাছ থাকিব পাৰে কিন্তু আমাৰ নিজৰ ঘৰৰ পুখুৰী ন, ইমান ডাঙৰ হ'লেও দিয়কচোন বহুত ভাল লাগে, ডাঙৰে হওক বা সৰুৱে হওক কিমান মনটো ভাল লাগে নহয়নে বাৰু? তো এইফালে পুৰা একদম